স্বাগতম জানাইছোঁ ইনফ'সমৰ নতুন এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকৰ লগত কথা পাতিম স্বচ্ছ ভাৰত মিছন লিষ্টত আপোনাৰ নামটো কেনেকৈ চেক কৰিব আৰু ধনন্তৰী আঁচনি কি বা ইয়াৰ চৰ্তসমূহ কি বা কোনসকল লোকে বিনামূলীয়া ঔষধ লাভ কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেনেহ'লে ইনফ'সম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধনন্তৰী আঁচনি কি বা ইয়াৰ চৰ্তসমূহ কি বা কোনসকল লোকে বিনামূলীয়া ঔষধ লাভ কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰিম। সো ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকিব। ধনন্তৰী আঁচনি ৰূপায়ণ কৰা হৈছে লকডাউনৰ সময়ত যিসকল লোকে নিজৰ এলেকাত ঔষধ বিচাৰি নাপায় সেই লোকসকলক সহায় কৰাৰ অৰ্থে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ কেইটামান চৰ্ত আছে। তো এক নম্বৰ চৰ্ত হৈছে যে আপুনি যদি 10 কিলোমিটাৰৰ ভিতৰত ঔষধটো বিচাৰি নাপায় তেনেহ'লে আপুনি 104 নম্বৰত ফোন কৰিব পাৰিব আৰু ঔষধৰ নামটো পঞ্জীয়ন কৰাব পাৰিব। তাৰপিছত আপোনাক ঘৰত ঔষধটো দিয়া হ'ব। তো কেতিয়া দিয়া হ'ব এইটো হৈছে যদি জিলাৰ ভিতৰৰ পৰা আপুনি ঔষধ লাভ কৰে তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব। যদি জিলাৰ বাহিৰৰ পৰা যোগান ধৰা হয় তেনেহ'লে আপোনাৰ সময় লাগিব 48 ঘণ্টা আৰু অসমৰ বাহিৰৰ পৰা হ'লে এসপ্তাহৰ পৰা 10 দিন সময় লাগিব। তো কোনসকল লোকে বিনামূলীয়া লাভ কৰিব ঔষধৰ মূল্য যদি 200 টকাতকৈ কম হয় তেনেহ'লে আপুনি বিনামূলীয়া হিচাপে লাভ কৰিব আৰু 200 টকাতকৈ বেছি হ'লে আপুনি ঔষধৰ মূল্যটো দিব লাগিব। তো যিসকলৰ বিশেষ প্ৰয়োজন সেই লোকসকলেহে 104 নম্বৰত ফোন কৰি ঔষধৰ নামটো পঞ্জীয়ন কৰাই ল'ব আৰু নিজৰ ঘৰত বহি ঔষধটো লাভ কৰিব। এই লিষ্টটো চেক কৰিবলৈ হ'লে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰটো ওপেন কৰি ইয়াক ডেস্কটপ সাইড কৰি ল'ব আৰু সাৰ্চ বক্সত টাইপ কৰিব স্বচ্ছ ভাৰত গ্ৰামীণ বুলি। সাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাব ৰিপৰ্ট স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত পেজটো লোডিং হৈ আছে, ওপেন হ'ব। সব এতিয়া পেজটো ওপেন হৈ গ'ল বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাব, ক্লিক কৰিলে এইটো পেজত ডাইৰেক্ট আহি যাব। ইয়াৰ পিছত ইয়াত আছে ৰিপৰ্টছ, তলত আছে স্বচ্ছ ভাৰত মিছন টাৰ্গেট ভাৰ্চেছ এচিভমেণ্ট, ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব আৰু ইয়াত দেখা পাব অল ষ্টেট, ক্লিক কৰি আসাম চিলেক্ট কৰি ল'ব। অল ডিষ্ট্ৰিক্ট আছে ইয়াত চাওক, অল ডিষ্ট্ৰিক্টৰ পৰা ক্লিক কৰি আপোনাৰ যি ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টটো আপুনি লগাই দিব। ইয়াৰ পিছত ইয়াত আছে চাওক অল ব্লক, ইয়াৰ পৰা আপুনি আপোনাৰ উন্নয়ন খণ্ডটো লগাই দিব। লগোৱাৰ পিছত আপুনি দেখা পাইছে ভিউ ৰিপৰ্ট, ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত গোটেইকেইটা পঞ্চায়তৰ নাম ইয়াৰ ওপেন হৈ যাব। তো ওপেন হোৱাৰ পিছত আপোনাৰ যিটো পঞ্চায়ত হয়, ধৰি লওক এইটো আপোনাৰ পঞ্চায়ত, ইয়াৰ ওপৰত আপুনি অলপ লেফ্ট স্ক্ৰল কৰিব। এনেকুৱা কৰাৰ পিছত ইয়াত যিটো সংখ্যা দেখা পাইছে ইয়াৰ ওপৰত আপুনি সংখ্যাটোত ক্লিক কৰি দিব। মই দেখুৱাই দি আছোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজটো ওপেন হ'ব। তো এতিয়া চাওক পেজটো ওপেন হৈ গৈছে। ওপেন হোৱাৰ পিছত আপুনি গোটেইকেইটা নাম দেখিব পাব। আপোনাৰ নাম যদি আছে চাই ল'ব, কিমান টকা কিমান তাৰিখে সেইকেইটা গোটেইকেইটা আপুনি দেখিবলৈ পাব। ইয়াৰ পিছত যদি আপুনি নামটো নাপায় তেনেহ'লে ইয়াত আছে নাম্বাৰ দিয়া আছে, ইয়াৰ পৰা আপুনি চিলেক্ট কৰি নাম্বাৰ এটা ক্লিক কৰি নেক্সট পেজ চাব পাৰিব। এনেকুৱা